ৰাতিপুৱা শুই 7:30 উঠোঁ 7:30 উঠোঁ তাৰপিছত মোৰ মানে অলপ ধাৰ্মিক পূজা চূজা কিবা কাম থাকে তাৰপিছত 9টা 9:30 শেষ হয় তাৰপিছত মই অফিচ যাওঁ অফিচটো নকৰোঁ তোমাক তাৰপিছত 4টা বজাৰ পিছত 2 ঘণ্টামান মানে ৰেষ্ট পাওঁ তাৰপিছত আৰু জিমত আহোঁ তাৰপিছত জিমত 9টালৈকে মানে মাৰি দিওঁ আৰু আচ্ছা আজি 9টা বাজিয়ে গ'ল আকাশ মোক ৰৈ আছিলে আজি ৰৈ আছোঁ বহুত সময় ৰৈ আছোঁ বোলো আজি দেৰিয়ে হ'লচোন ল'ৰা অহাই নাই এতিয়ালৈকে ঠিক আছে একো নাই ল'ৰা প্ৰেমত পৰিছে যেতিয়া আৰু আকাশ দা এতিয়া হেণ্ডচাম হৈ গৈ আছে আৰু ভাল খবৰ বহুতো ভাল খবৰ আছে আকাশ দাৰ বহুকেইখন চিনেমা আহি আছে লগতে গৰম খবৰ হ'ল ভ্ৰাম্যমানত আকাশ দাই নতুনকৈ ভৰি দিব আকৌ ন ভ্ৰাম্যমানত মই ভ্ৰমণ এইবাৰেই থাকিলোঁ হয় এইবাৰে বৃন্দাবনত কথা পাতিছিলোঁ মানে মোৰ সেই মে' নে জুনতে কথা পাতিলোঁ আৰু ৰিহাৰ্চেল আৰু 15 দিন আছে সেইকাৰণে বৃন্দাবনত যোৱা নহ'ল আৰু গতিকে প্ৰিপেয়াৰেশ্যন আছিল আৰু এইবাৰ হয়তো যাম অহা নাট্যবৰ্ষত আৰু মানে এইবছৰ চলি আছে আৰু এইবছৰত মই বিচাৰিছিলোঁ যোৱা নহ'ল আৰু অহা নাট্যবৰ্ষত মই যাম আৰু মানে আগৰ বৃন্দাবনত যেতিয়া কথা পাতিছিলোঁ তেতিয়া লগতে বহুত থিয়েটাৰ কথা পাতিছিলোঁ মই মানে ইমান গুৰুত্ব দিয়া নাছিলোঁ কাৰণ এইবাৰ ভাবিলোঁ যে নাই এইবাৰ মই থিয়েটাৰ যাওঁ ভিডিঅ'টো যদি সকলোৱে চাই তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব